লাহে দিয়া লাহে দি থাকা গাইজ চাওক স্বাগতম জনাইছোঁ আমাৰ চেনেল এছ এক্সপেৰিমেণ্টলৈ আজি কৰিবলৈ গৈছোঁ আৰু এটা ধুনীয়া এক্সপেৰিমেণ্ট কি এক্সপেৰিমেণ্ট এইটো চাইছে বাইকত বহি আছোঁ তো বাইকৰ সহায়তে আজি এক্সপেৰিমেণ্টটো কৰিম কি এক্সপেৰিমেণ্ট গোটেইখিনি আপোনালোকক দেখাম কৰি যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু এটা শ্বেয়াৰ কৰিব ঠিক আছে আৰু এটা কথা আমাৰ চেনেল যদি নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো এটা ফ'ল' কৰি দিয়ক ঠিক আছে তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি ভিডিঅ'টো বনাবলৈ লৈ লৈছোঁ এইটো কেইটামান 3-4টামান বেলুন আছে এই বেলুন দি পেলাই কি কৰিম ইয়াত দেখাই দিয়া এইটো আমাৰ সাইলেন্সাৰ আপোনালোকে নিশ্চয় জানে এইটো এটা সাইলেন্সাৰ হয় বাইকৰ তো এই বেলুন এটা বেলুন ইয়াত লগাই চাম আৰু আমি ইয়াতে গাড়ী স্টাৰ্ট কৰি দিম বাইকখন স্টাৰ্ট কৰি দিয়াৰ পিছত কি কৰিম যে আমি চাম যে এটা বেলুনে কিমানখিনি ইয়াৰ মানে সাইলেন্সাৰ যেটো হেৰিটো আছে মানে হাৱা কিমানখিনি হাৱা ষ্ট'ৰ কৰিব পাৰে আৰু কিমানলৈকে গৈ পেলাই এইটো ফাটি যায় ঠিক আছে তো এইটো আমি চাম ঠিক আছে আৰু আমি এইটো ষ্ট'ৰ কৰিবলৈ ট্ৰাই কৰিম বাকিখিনি আপোনালোকক দেখাই আছোঁ কৰি আপোনালোকে চাই থাকক ঠিক আছে তো চাই থাকিব গাইছ এইটো প্ৰথমতে ধুনীয়াকৈ এইটো বেলুনটো এটা লৈ ইয়াতে পুৰা ধুনীয়াকৈ ইয়াত মাৰি দিম চাই থাকিব গাইছ তো গাইছ বেলুনটো লগাই দিছোঁ এতিয়া আমি ইয়াৰ সেলফটো মাৰি দিম বাইকৰ চাওক কি হয় ঠিক আছে এইটো মাৰি দিয়া আৰু দিয়া লাহে দিয়া লাহে দিয়া লাহে দি থাকা গাইজ চাওক গাইজ এতিয়া ফাটিব দেই চাই থাকা দেখাই দিয়া হ'ব অলপ ৱেইট কৰা গাইজ চাওক কেনেকুৱা হয় এয়া চাওক বেলুনটো একদম ফুলাই দিছোঁ বাইকৰ সাইলেন্সাৰৰ সহায়ত ঠিক আছে তো এইটো চাওক হাৱাটো আকৌ ভিতৰত গৈ আছে আকৌ ষ্টাৰ্ট দি দিয়া অ'কে গাইজ চাই থাকক কেনেকুৱা লাগি আছে ভিডিঅ'টো ভাল লাগিছেনে অ'কে গাইজ চাইছেনে একদম পূৰা ফাটি গৈছে গাইজ চাওক 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 এই চাওক গাইজ